Hello, hi, namaskar, Khomia Rice. Welcome back to my channel. So, আজি ভিডিওটো বেসিক্যালি এটা কাপোৰৰ ভিডিও হ'ব গৈ আছে মানে শপিং হল হ'ব গৈ আছে আহা এখন ওচৰত আহা মোৰ মায়ে আহি পালে হাই কৈ দে মুখখন তলপালে কৰ হাই কৈ দে হাই সো আজি ভিডিওটো বেসিক্যালি আপোনাৰ এটা শপিং হল হ'ব গৈ আছে যোনটো এটা ব্র্যান্ড হয় লিটল বক্সৰ কালেকশনছ মই দেখিছো ইমান বেছি ধুনীয়া হয় whether it's a airport look তো আপোনাৰ এয়াৰপোৰ্ট লুক হওক বা কৰবাত পাৰ্টি আছে হেইটোৰ লুক হয় বা আপোনাৰ স্কুলত কিবা ফাংচন আছে তাৰে লুক হয় মানে মই কৈছো ইমান ধুনীয়া মই কালেকশন পাইছো সো মই তাৰে ভিতৰত পাঁচযোৰ কাপোৰ অৰ্ডাৰ কৰিছিলো আৰু সেই পাঁচযোৰ কাপোৰৰ মোৰ ডিফাৰেণ্ট লুকছ আপোনালোকক দেখাই আছো সো যোনযোৰ মই ফাৰ্ষ্ট কাপোৰ অৰ্ডাৰ কৰিছো সেইযোৰ কাপোৰ মোৰ ফ্ৰেণ্ড এজনী আছিলে তাইৰ বাৰ্থডে আছিলে আৰু তাইৰ কাৰণে তাই মানে দেখাত বহুত ধুনীয়া হয় তাইৰ ফিগাৰটো বহুত ধুনীয়া হয় তো মই ভাবিলো তাই তাতে এইটো কাপোৰটো ধুনীয়া লাগিব আৰু তাই তাত মানে আপোনাৰ ড্ৰেছযোৰ বহুত ভাল লাগিব সো মই এইযোৰ কাপোৰ মোৰ ফ্ৰেণ্ডৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ যোনটো তাই যোৰহাটত মই গৈছিলোঁ এইমাত্ৰ ৰিচেণ্টলি সো মই তাইৰ কাৰণে এইযোৰ কাপোৰ অৰ্ডাৰ কৰিছিলোঁ আৰু কাপোৰটো আপুনি কালাৰটো চাওক আৰু মেটেৰিয়েলটো চাওক ইমান বেছি ধুনীয়া হয় নহয় আৰু দামো ইমান নহয় দাম বহুত কম হয় তো সেই হিচাপে কাপোৰ কোৱালিটি বহুত বেছি একদম টপ নম্বৰ আছিলে 1 নম্বৰ কাপোৰৰ কোৱালিটি আছিলে আৰু দেখাতো আপোনাৰ বহুত ধুনীয়া লাগে যোনটো আপুনি এজ এ লাইক নৰ্মেলি কৰবাত মানে কেফে নল গৈছে তেতিয়া পিন্ধিব পাৰিব বা আপুনি আপোনাৰ ফ্ৰেণ্ডৰ লগত বাহিৰত ওলাই গৈছে কোনোবা ভাল জেগা তাত তেতিয়া আপুনি পিন্ধিব পাৰিব সো মোৰটো এইটো কাপোৰ একদম 10 on 10 মোৰ একদম বহুত বেছি ভাল লাগিছে এতিয়া নেক্সট কাপোৰ যোনযোৰ অৰ্ডাৰ কৰিছিলোঁ সেইযোৰ মই কৰিছিলোঁ মোৰ ভণ্টিৰ কাৰণে একচুৱেলি এইটো এটা টপ আছিলে মই ভণ্টিৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ আৰু তাই ৰিচেণ্টলি আমি কেফেত ওলাই গৈছিলোঁ কেফেত ওলাই যাওঁতে তাই এইটো কাপোৰ পিন্ধিছিলে এইটো টপ মই বহুতবাৰ ট্ৰেণ্ডিঙত দেখিছিলোঁ মানে ইনষ্টাত মই দেখি থাকোঁ এনেকৈ সো মই ভাবিলোঁ যে মই অৰ্ডাৰ কৰি লওঁ মোৰ ভণ্টিৰ কাৰণে সো মই মোৰ ভণ্টিৰ কাৰণে এইটো টপ অৰ্ডাৰ কৰিছিলোঁ আৰু যেতিয়া পিন্ধিছিলে ইমান বেছি ধুনীয়া লাগি আছিলে মানে এইটোত আপোনাৰ দুটা কালাৰ থাকে এটা হ'ল হোৱাইট আৰু এটা ব্লু হয় ইমান বেছি মৰম লাগে স্পেচিয়েলি আপোনাৰ যিটো কম্বিনেশ্যনটো হয় নহয় বহুত বেছি প্ৰিটি হয় এইটো টপ আপুনি স্কাৰ্টৰ লগত ষ্টাইল কৰিব পাৰে বা আপুনি জিন্সৰ লগত ষ্টাইল কৰিব পাৰে বা আপুনি শ্বৰ্টছৰ লগতো ষ্টাইল কৰিব পাৰে বহুত বেছি ধুনীয়া লাগিব এইটো টপ স্পেচিয়েলি স্কাৰ্টৰ লগত এইটো টপ প্লাছ আপুনি তাৰ পিছতে বৌ এটা লগাই লয় নহয় ৱাও একদম 1 on 1 লাগিব আৰু কোৱালিটি বহুত বেছি ভাল হয় সো মোৰ ভণ্টিক মই জিন্সৰ লগত ষ্টাইল কৰাইছিলোঁ আৰু তাই বহুত বেছি মৰম লাগি আছিলে সো এইটো মোৰ সাইডৰ পৰা গিফ্ট আছিলে তাইৰ কাৰণে शी इज रियली वेरी हैप्पी विथ दिस टॉप এতিয়া हम किसी से कम नहीं सो যদি মই সবৰ কাৰণে অৰ্ডাৰ কৰিছোঁ দেন অফক'ৰ্ছ আই হেভ টু অৰ্ডাৰ সামথিং ফৰ মাইছেল্ফ মানে এইটো আপোনাৰ কিবা টপ এটা সো মই মোৰ কাৰণে ব্ৰাউন কালাৰ টপটো অৰ্ডাৰ কৰিছিলোঁ যোনটো আপোনাৰ অফ শোল্ডাৰ হয় আৰু অফ শোল্ডাৰ হয় প্লাছ ইমান ধুনীয়া হাতখন মোৰ মানে এনেকুৱা হাত ইমান বেছি ভাল লাগে আপোনালোকে মোৰ ইনষ্টা ষ্টৰীত দেখিব পাৰে মই অলৰেডি পিন্ধি লৈছোঁ এই টপটো ইমান বেছি ধুনীয়া হয় হাতখন আপোনাৰ এনেকৈ দীঘল তলৰ পিনে এনেকৈ থাকে আৰু ইট লুকছ ৰিয়েলি প্ৰিটি সো সেইকাৰণে মই এই টপটো মই জিন্সৰ লগত ষ্টাইল কৰিছিলোঁ আৰু জিন্সৰ লগতে মানে চাগে ষ্টাইল কৰিলে ভাল লাগিব বেলেগ কিবা এটা বস্তুৰ লগত ভাল নালাগিব চৰি ফৰ অৰ্ডাৰ ডিষ্টাৰ্বেঞ্চ মানে পিছপিনে অহা যোৱা ট্ৰাষ্ট মি গাইজ মোক বহুতে কৈছে যে তই ইমান ধুনীয়া লাগি আছ লিটাৰেলি নেক্সট থিং মই এটা এয়াৰপৰ্ট লুক আছিলে এয়াৰপৰ্ট লুক মানে মই কৈছিলোঁ মোক লাগিছিলে মই এতিয়া এয়াৰপৰ্টৰ পৰা মই অহা যোৱা কৰি থাকোঁ ন ঘৰৰ পৰা সেইটো তো এইটো যিটো ছেট আছিলে ন মোৰ ইমান বেছি ধুনীয়া লাগিলে এইবাৰ ঘৰত আহোঁতেও মই এইযোৰ কাপোৰে পিন্ধি আহিছিলোঁ আৰু এই কাপোৰযোৰ এইযোৰ আছিলে যোনটো আপোনাৰ 3টা ছেটত থাকে এটা হ'ল তলফালে জগাৰ্ছ টাইপ পেণ্ট থাকে ভিতৰৰ পিনে আপোনাৰ এটা নৰ্মেল টিউব টপ এটা থাকে টিউব টপ মানে আপোনাৰ ধুনীয়াকৈ থাকিব ইয়াতে এনেকুৱা নহয় থাকিব তাৰ ওপৰফালে এটা জেকেট থাকে হাফ জেকেট যোনটো আপুনি মাৰি ল'ব পাৰে বা আপুনি খুলি ৰাখিব পাৰে আৰু দেখাত ইমান বেছি ধুনীয়া লাগে ন আম টেলিং ইউ ইমান বেছি ষ্টেণ্ডাৰ্ড লাগে এণ্ড ইণ্টাৰেষ্টিংলি কথাটো এইটো হয় যে দামো বেছি নহয় লেজিট এনেকুৱা কাপোৰ আপুনি যদি H&M গৈ কিনে কিনে নহয় আপোনাৰ 5-6 হাজাৰ টকা ল'ব কিন্তু আপুনি ইয়াৰ পৰা অৰ্ডাৰ কৰিলে মই কৈছোঁ ইমান কম দামত পায় ন আৰু ইমান ভাল কোৱালিটি মানে
আই এম নট লাইং, লিটাৰেলি মই কাপোৰৰ হল নকৰোঁ, মই প্ৰথমবাৰ কৰি আছোঁ আৰু ইমান বেছি ধুনীয়া হয় ন, মানে কম পইচাতে ইমান বেছি ভাল কোৱালিটিৰ ইমান ভাল কাপোৰ এটা পাব মই ক'ব নোৱাৰোঁ আপোনালোকক। চ' মোৰ এইটো লুকটো মই কৈছোঁ মোৰ একদম চবতকৈ ফেভৰেট লুক হয় এতিয়ালৈকে, মানে যিমান কাপোৰ মই 5যোৰৰ ভিতৰত অৰ্ডাৰ কৰিছোঁ। চ' যদি মই ক'ব যাওঁ অফক'ৰ্ছ ইটছ এ থামছ আপ, বহুত বেছি ভাল আছিলে। ইটছ লাইক থেংক ইউ লিটল বক্স ফৰ চেণ্ডিং মি দিছ আমেজিং পিচ, মানে আই চুৱেৰ ইমান বেছি ধুনীয়া হয়। এতিয়া লাষ্ট যোনটো কাপোৰ হয়, অ' মাই গড, দিছ ক্লথ ইজ এ মাষ্টাৰ পিচ। বাট চবতকৈ দুখ লগা কথা এইটো হয় যে যোনটো পেণ্ট হয় সেইটো হাই ৱেষ্ট নহয়, আৰু এইটো আপোনাৰ মিড ৱেষ্ট মানে তললৈকে থাকে আৰু, যোনটো কাৰণে পেণ্টটো মোৰ পেটত অকণমান টাইট হৈ গ'ল। মই এইটো একচুৱেলি মানে হাই ৱেষ্ট বুলি ভাবি কিনে চাইজ এটা সৰু অৰ্ডাৰ কৰিছিলোঁ। আপোনালোকে যদি এইটো কাপোৰ অৰ্ডাৰ কৰিব বিচাৰিছে তেন্তে মই আপোনালোকক ছাজেষ্ট কৰিম এটা চাইজ ডাঙৰ অৰ্ডাৰ কৰিব। আৰু অভাৰ কোট যোনটো ব্লেজাৰ হয় ওপৰ পিনে, ব্লেজাৰটো যিমান লুজ হয় সিমান ভাল লাগে, সিমান বেছি ধুনীয়া লাগে। হেল'উইন পাৰ্টিত মই পিন্ধি গৈছিলোঁ এইটো কাপোৰ, মানে ব্লেক অকণমান ক্লাছী টাইপ। তো ইণ্টাৰভিউ আছিলে তাতে মোৰ, তো ইণ্টাৰভিউত মই পিন্ধি গৈছিলোঁ, ইণ্টাৰভিউ দিছিলোঁ, মোৰ ইমান বেছি ধুনীয়া আছিলে, মানে গাইজ লিটাৰেলি লেজিট মই কৈছোঁ বহুত বেছি ধুনীয়া আছিলে কাপোৰটো। এণ্ড লাইক এই 5যোৰ কাপোৰ মই অৰ্ডাৰ কৰিছিলোঁ, মই ইমান বেছি ছেটিছফাইড হয় কাপোৰকেইযোৰৰ পৰাই। চ' যদি এতিয়া আপুনি অৰ্ডাৰ কৰিব বিচাৰে তেন্তে ইউ কেন জাষ্ট গ' এণ্ড অৰ্ডাৰ লাইক দিছ ছুপাৰ, লাইক ইউ কেন জাষ্ট চেক ইট আউট, লাইক সিহঁতৰ ৱেবছাইট আপোনালোকে চেক আউট কৰিব পাৰে। এইটোতো মই চাওক মই কৈছোঁ গোটেইখিনি কাপোৰ মোৰ যিমান আছে চবতে মানে আপোনাৰ শ্লিভলেছ নহয়। শ্লিভলেছ মই এইকাৰণে নিপিন্ধোঁ বিকজ মোৰ হাত দেখিছে একদম মানে ভাগ মিল্খা ভাগ আৰু চুলতানৰ একদম সলমান খান হয় মই, সেইকাৰণে মই শ্লিভলেছ নিপিন্ধোঁ। কিন্তু আপোনালোকে যদি শ্লিভলেছ কাপোৰ পিন্ধে ন, মই কৈছোঁ এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ আছে, লাইক আপোনালোকে লিটাৰেলি বহুত বেছি ভাল পাব। চ' গাইজ জাষ্ট গ' ফৰ ইট, ইমান বেছি ধুনীয়া হয়। সেইখিনিতো মই মোৰ ফেভৰেটকেইটা অৰ্ডাৰ কৰিছিলোঁ, তাতে আৰু বহুত ধুনীয়া ধুনীয়া কাপোৰ আছে। ইফ ইউ গাইজ ৱান চি ইউ গাইজ কেন জাষ্ট গ' এণ্ড চেক ইট আউট, লাইক সিহঁতৰ লিংকটো, এণ্ড ট্ৰাষ্ট মি গাইজ দ্য ক্লথ দ্য কালেকশ্যন লেজিট ইমান বেছি ধুনীয়া হয়। লাইক মই সঁচাই কৈছোঁ থেংক মি লেটাৰ বিকজ দ্য কালেকশ্যনছ আৰ ৰিয়েলি ভেৰি প্ৰিটি। চ' guys go and check it out. I love you all.